ভাত নাখালে নেকি আজি এয়াই হৈছে পয়লেং উৎসৱ আৰু পয়লেং উৎসৱ মানে ৰথ যাত্ৰা আৰু এইফালে দেখিছে নহয় ৰথ এনেকে ধুনীয়াকে চলি গ'ল চাওক তো নমস্কাৰ স্বাগতম জনাইছো মই পলাশী আৰু আজি নতুন এটা ভিডিও আগৰ ভিডিওবিলাকত পাই আহিছে যে পয়লেং ফেষ্টিভেল আচলতে পয়লেং ফেষ্টিভেল হৈছে ৰথ যাত্ৰা আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ চলাপথাৰ শ্যামগাঁও অঞ্চলত পয়লেং ফেষ্টিভেল উদযাপন কৰা হৈছে আৰু 3 দিনীয়া কাৰ্যসূচী আজি প্ৰথমটো দিন আজি 3 তাৰিখ আৰু 4-5 লগতে ইয়াত দেখিছে এখন ৰথ আপোনালোকক দেখাইছিলো 8-9 লাখ টকা খৰচ কৰি এখন ৰথ বনাই থকা হৈছিলে আৰু এই ৰথখন অহা 5 তাৰিখে জ্বলাই দিয়া হ'ব মানে দাহ কৰি দিয়া হ'ব চলাপথাৰ শ্যামগাঁৱত যি বুদ্ধিষ্ট মনেষ্ট্ৰী আছে সেই মনেষ্ট্ৰীতে আছিলে ধৰ্মৰথ ডক্টৰ শাসন বংশৰ মহাথেৰা ভান্তে আৰু সেই ভান্তেৰ আজিৰ পৰা প্ৰায় 6 মাহৰ আগতে তেওঁ পৰলোক প্ৰাপ্তি হ'ল আৰু সেই ভান্তেৰ এতিয়াও দেহটো জ্বলাই দিয়া নাই মানে দাহ কৰি দিয়া নাই সেই মহান ব্যক্তিজনক আচলতে সেই য'ত আজি 7 মাহ দিন তেওঁ সেই ঘৰটো ৰাখি থৈছিলে সেই ঘৰটোৰ পৰা নমাই আনি এই ৰথখনতে থলেহি আৰু এই ৰথখনতে এতিয়া আছে আৰু সেই 5 তাৰিখৰ দিনটোত তেওঁক জ্বলাই দিয়া হ'ব আৰু ৰথ টানিবলৈ এইফালে হাজু দেখিছে না এইফালে সকলোবিলাক ৰথ টানিবলৈ হাজু আৰু জোৰ দিয়ক বাইদেউ জোৰ দিয়ক জোৰ দিয়ক আৰু এয়াই হৈছে পয়লেং উৎসৱ আৰু পয়লেং উৎসৱ মানে ৰথ যাত্ৰা আৰু এইফালে দেখিছে নহয় ৰথ এনেকে ধুনীয়াকে চলি গ'ল চাওক এইফালে এওঁলোকে টানিছে আৰু এওঁলোকে এফালে টানিছে এয়াই ৰথ উৎসৱ ভাত নাখালে নেকি আজি জোৰ দিয়ক জোৰ দিয়ক জোৰ দিয়ক বাইদেউ জোৰ দিয়ক জোৰ আৰু আচলতে দুই পক্ষ টানা টনি হ'ব মানে টানিছে জোৰ দিছে নাই ভাত খাই আহিলে নাই ভাত নাই খোৱা সেইটো কাৰণে জোৰটো কম লাগিছে আকৌ আলহীয়ে খাওক বুলি ন জোৰ দিয়ক এটা জোৰ দিয়ক জোৰ দিয়ক আৰু যিহেতু যোৱাকালি আপোনালোকক দেখাইছিলো প্ৰকৃতিৰ যি ভয়ংকৰ ৰূপে কৰি আছিলে ভাঙি চিঙি চেছ কৰি দিছিলে কিন্তু ৰাতিৰ ভিতৰতে বনাই দিলে গোটেইটো একদম ধুনীয়াকে বনাই দিলে তাতকৈ বেছি এবাৰ শক্তিশালীকৈ বনাইছে দেখিছে নহয় এইফালে দেখিছে আৰু আৰু আচলতে পুণ্য পায় বুলি কয় এই ৰছীডাল যিহেতু টানিলে ৰথখনৰ দুই মুখে দুডাল ৰছী 4ডালকৈ ৰছী আছে আৰু এই ৰছীডালতে টনা নিয়া কৰে আচলতে বিশ্বাস মতে এই পুণ্য পায় বুলি কয় এই ৰছীডাল টানিলে জোৰ নাইকিয়া হৈ গৈছে নেকি টানক আৰু মোৰ লগত আছে ভান্তে আৰু এই ভান্তে আচলতে ৰছীডাল যে টানিছে এইটো বিশেষকৈ ৰথখনৰ মানে এটা ৰছী দুইফালে দিয়া হৈছে তেখেতক এতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা শ্ৰদ্ধাঞ্জলি প্ৰত্যেকজনে এনেকুৱা যদি ভণ্টেবিলাকক কোৱা অৱত মৃত্যুৰ পাছত যদি তেনেকৈ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণতে তেনেকুৱা তেখেতক শ্ৰাদ্ধ কৰিবৰ কাৰণতে যিটো ব্যৱস্থা কৰা হয় এতিয়া চব মানুহে চুবলৈ বা বডিটো চুবলৈ নাপায় সেইকাৰণে দুই পক্ষ দুইফালে ৰছী লগাই দিয়া হয় এই ৰছীডালকে ধৰি তেখেতসকলক এনেকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সুবিধা কৰি দিয়া হয় আৰু মোৰ পাছফালে দেখি আছে এখন ডাঙৰ মেলাও হৈছে এইফালে দেখিছে মেলা হৈ আছে আৰু এইফালে চব দোকানবিলাক পুৰা দোকান চবফালে দোকান এইটো এটা ডাঙৰ অনুষ্ঠান যিহেতু দোকান লাগিবই গতিকে আৰু আপোনালোকেও আহক আৰু এই অনুষ্ঠানটো উপভোগ কৰক আৰু এয়াই আছিলে পয়লেং ফেষ্টিভেল আৰু আপোনালোকক এই যেহেতু পয়লেং ফেষ্টিভেল ৰথ যাত্ৰা আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ৰথ যাত্ৰা আচলতে কি কাৰণে টনা হয় কি কাৰণে আপোনালোকক সকলোবিলাক ধুনীয়াকৈ ক'লোঁ আৰু আজি ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি ফ'ল' কৰি থোৱা নাই পেজটো ফ'ল' কৰি লওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পৰা ধুনীয়া আপোনালোকক ইয়াৰ 3 দিনীয়া কাৰ্যসূচী ধুনীয়া ভিডিঅ'ত আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আৰু উপভোগ কৰিব আৰু আপোনালোককো আহ্বান জনালোঁ এই পয়লেং ফেষ্টিভেললৈ আহক আৰু আপোনালোকে এই অনুষ্ঠানটো উপভোগ কৰক আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰক কেনেকুৱা পালে ভিডিঅ' ধন্যবাদ জয় অসম।